আজি বলবম যাত্ৰা ছেকেণ্ড দিন বুলি ওলালোঁ চবেই গোগামুখলৈ। ইয়াত দেখি চবেই পাৰ্টনাৰ মিলি চবেই ধুনীয়াকৈ একদম গোগামুখ আহিলোঁ। ইয়াত দেখিছে প্ৰথম আৰম্ভণি কৰিলে মণিকাই। ধূপ চুপ জ্বলোৱাৰ পৰা ধৰি আমি চবেই ৰখি চালোঁ মণিকাইক। তাৰপিছত মণিকাই বেছি ভক্ত ন, তেওঁ বেছি মানে আমিও ভক্ত, কিন্তু মণিকাই আমাতকৈ বেছি জানেতো ধূপ চুপ তেওঁকে জ্বলাবলৈ দিয়া হৈছে। তাৰপিছত মন্দিৰত ভিডিঅ' কৰা হৈছে। তাৰপিছততো বেছি সময়তো নাথাকিলে যাওঁগৈ আৰু, কাৰণ কিয় ঠাণ্ডা ঠাণ্ডা লাগিছেতো। এয়া ভাইটি কি খবৰ, যাওঁ ব'লা এতিয়া আগবাঢ়ি। তাৰপিছত কি বুলি বাইক চাইক লৈ চব ৰেডি হৈ গ'ল, আমিও যাওঁ। ভিডিঅ'টো বেছি সময় বনোৱা নাছিলোঁ, যাওঁগৈ কাৰণ কিয় ঠাণ্ডা লাগিছে। ৰাতিপুৱা সময়ত জাষ্ট পানীটো ঢালি শ্বৰ্টটো ল'লোঁতো, এনেই বেছি টাইম লগ বনোৱা নাই আৰু 2 মিনিটৰ ভিডিঅ' এটা বনালোঁ। তাৰপিছত এয়া আহি পাই গ'ল আৰু মাছখোৱা দলং দলঙৰ ওপৰত চবেই ভিডিঅ' চিডিঅ' ফটো চটো মাৰোঁ বুলি ক'লে। ময়ো আৰু ফটো চটো মাৰি দিলোঁ। তাৰপিছত ধুনীয়াকৈ ভিউটো ল'লোঁ। তাৰপিছত যাওঁ এতিয়া। বাই বাই, লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট নাপাহৰিব।